গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মই এয়া দেখিছেনে চাদৰৰ ছাইড পটি আনিছিলোঁ, মানে মিছোৰ পৰা আহিছিলে। অল টোটেল 6টা মিছোৰ পৰা আনিছিলোঁ। এয়া দেখিছেনে, বহুত ভাল আহিছে। মানে অতি কম দামত মানে মই বস্তুকেইটা পাৰ্চেলকেইটা আনিলোঁ। সেইকাৰণে বোলো আপোনালোকক দেখাওঁচোন, আপোনালোকৰ সুবিধা হয়েই নেকি। এয়া 6টা আনিছিলোঁ, এটা লগাই আছোঁ কাৰণে ইয়াত অনা নাই। কালাৰ এইকেইটা, ইয়াৰ কালাৰ 2টা আহিছিলে আৰু ইয়াৰ 3টা। কেনেকুৱা লাগিছে জনাব দেই। আৰু লগতে আনিছিলোঁ এয়া চাদৰৰ দহি পাতিব, মানে দহি নবটাকৈ চাদৰৰ আগকেইটাত এইকেইটা মই লগাই দিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিব জানো পাই, মই লগালেহে গম পাম দেই কেনেকুৱা লাগিব, আপোনালোকক দেখাম। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দেই। যদি লাগে আপোনালোকক মই ইয়াৰ লিংক দি দিব পাৰিম, যদি দৰকাৰ হয় আপোনালোকে লিংক বুলি কমেণ্ট কৰিব। এয়া বাই বাই।